Hello everyone. First of all, a question. Who is the Chief Minister of Assam? Himu Mama. Okay, Himanta Biswa Sarma. Sir. Finally, Himu Mama, Chief Minister স্থানটো পালে। So, এতিয়া ইলেকশ্যনো গ'ল, চিফ মিনিষ্টাৰৰ ঘোষণাও হ'ল। চ' এতিয়া কি কাম? এতিয়া বিজেপিয়ে যোনখিনি ইলেকশ্যনৰ আগত কৈছিল কথা ৰাইজৰ আগত, সেইখিনি কৰিবলৈ মিনছ এতিয়া টাইম আহি গ'ল। চাওক, প্ৰথম কথা, বিজেপি ছাপোৰ্টাৰ এতিয়া একজেক্টলি সেইটোৱে ভাবক, মানে বিজেপি ছাপোৰ্টাৰ, বিজেপিয়ে জানিবলৈ হ'লে মানে তাক কিহৰ কমি হৈ আছে, কম হৈ আছে বস্তু, মানে লেক কিহত হৈ আছে, সেইটো জানিব হ'লে অপজিট পাৰ্টি ছাপোৰ্টাৰ বা অপজিট পাৰ্টি খুলিব লাগিব। তেতিয়া গম পাব অপজিট পাৰ্টি, তেতিয়া তাহাঁতে বিচাৰিব ন কি বস্তু কমি আছে, অভিয়াছলি ন, ৰাইট? চ' সেই বস্তুটো তাহাঁতক সুধিব লাগিব। আৰু তাহাঁতে, মই বহুতৰ লগত আলোচনা কৰিছোঁ এণ্ড ময়ো এইটো বস্তুত ছাপোৰ্ট কৰোঁ যে কিছুমান বস্তু লেকড হৈ আছে। চ' যদি অহাবাৰ ইলেকশ্যনলৈ জিকিবলৈ হয়, সেইখিনি বস্তু বিজেপিক ফুলফিলমেণ্ট কৰিব পাৰিব লাগিব, তেতিয়া অহাবাৰলৈ নিশ্চয় জিকিব, ৰাইট? চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাপৰে বেয়া গৰম, মানে ফেনখন চলালে চাউণ্ডটো ইমান ক্লিয়াৰলি নহয় ন, সেইকাৰণে। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট, লিটাৰেচি ৰেট। প্ৰত্যেক বছৰে ভাৰতত বেষ্ট ষ্টেটছৰ ঘোষণা কৰা হয়, আৰু সেই বেষ্ট ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এই তিনিটা পজিশ্যনত যদি অসম আহে কেনেকুৱা লাগিব ভাবক। চ' এতিয়া চৰকাৰখনে বিচাৰে ন, মানে যে তাত চৰকাৰেও বিচাৰিব লাগে যে আমাৰ অসমখন টপত আহক। প্ৰধানটো বেলেগ ষ্টেট কিমান থাকিব। ফাৰ্ষ্ট হ'ল লিটাৰেচি ৰেট। লিটাৰেচিৰ লগত বহুত কানেকশ্যন আছে বস্তু, বহুত লিংক হৈ আছে বস্তু। এতিয়া যদি মানুহ লিটাৰেট হয়, পপুলেশ্যনৰ ওপৰত বহুত ইম্পেক্ট পৰিব, আৰু বহুতৰ ওপৰত লিটাৰেচিত ডিপেণ্ড কৰে। চ' সেইটো বঢ়াব লাগে, মানুহক লিটাৰেট দিব লাগে। মিনছ চাওক, এতিয়া বহুত মানুহ বহুত কথা নাজানেই, ত' এইখিনি ফ্ৰী এডুকেশ্যন আপোনালোকে দিব পাৰিব লাগিব। আৰু এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণেই নহয়, ডাঙৰৰ কাৰণেও দিব লাগে এইটো বস্তু। ছেকেণ্ড, ছেইম বস্তু কানেকশ্যন আছে এডুকেশ্যন। এতিয়া বাহিৰত যেনেকৈ আছে কোটা, মানুহ কোটাৰ কাৰণে যায়, ৰাজেন্দ্ৰ নগৰ যায়, ৰাইট? অসমত কিয় নাহে, অসমলৈ কিয় নাহে, অসমৰ পৰা কিয় যায় বাহিৰত, সেইটো মেইন পইণ্ট। অসমতো এনেকুৱা এটা জেগা হ'ব লাগে যে চবেই পঢ়িবলৈ আগ্ৰহ কৰে সেই জেগাত। চাওক, মেইন বস্তুটো কি হয়, মানুহ এতিয়া ষ্টুডেণ্টছবিলাক যোনবিলাকে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে, সেইবিলাক বহুত বাহিৰলৈ গুচি যায়, কোটা যায়, ৰাজেন্দ্ৰ নগৰ যায়, যোনে যি কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে। চ' আমাৰো তাত ইয়াত এনেকুৱা এটা জেগা জ'ন হ'ব লাগে যে তাত পঢ়ি মিনছ সেইটো জেগা এডুকেশ্যনৰ কাৰণে হয়। এতিয়া অসমত এনেকুৱা বহুত ঠাইও আছে কৰিব পৰা, কিন্তু চৰকাৰে এইখিনি ধ্যান নিদিয়ে এইবিলাকত। চব ফ্ৰী চাউল দিলে, কম্বল দিলে, কিবা কিবি দিলে, সেয়াই বেষ্ট ষ্টেটছ কৰিব নোৱাৰে, সেইখিনিয়ে একো নহয় ন। আৰু চাওক, ফ্ৰী চাউল দিয়াটো একো ডাঙৰ কথা নহয়, কিয়নো বস্তুটো মানুহে এতিয়া মাক বাপেক বা যোনে চিৰিয়াছ পাইছে, নিজৰ পেট ভৰাবলৈ সেইখিনি জানে, সেইখিনি পাৰিব উপাৰ্জন কৰিব, সেইখিনি কাম পেট আগতেও চলি আছিলে, এতিয়াও চলিব সেনেকৈ। কিন্তু সেইখিনি টকাৰে যদি এনেকুৱা এটা ডাঙৰ ইম্পেক্ট আনিব পাৰে আছামত, বেষ্ট ষ্টেজ কৰিব পাৰে, তাক কিমান আমাৰ কাৰণে গৌৰৱৰ কথা, ৰাইট? চ' এইখিনিয়ে এনেকুৱা আছে। আৰু 3 নম্বৰটো হ'ল কৃষকৰ কাৰণে বহুত আঁচনি উলিয়াব লাগে। এতিয়া চব আমি যিয়ে খাওঁ, যিয়ে আনো, ৰাইট, সেয়া চব কৃষকৰ কাৰণে হয়। এতিয়া ৰাতি ভাতটোও খাম, যিয়ে নকওঁ, কৃষকৰ ডাঙৰ হাত থাকে তাৰ ওপৰত। চ' এইখিনি এনেকুৱা ইমপ্লিমেণ্ট কৰিলে ভাল হ'ব। আৰু এটা পইণ্ট চাব, ৰাস্তা যেতিয়া বনায় তাত আপোনালোকে বৰ্ড এখন চাব, প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা বা কিবা এনেকৈ লিখা থাকে, ৰাইট? তাত ৰিপেয়াৰিং কৰাৰ এনেকুৱা ইয়াৰ্ছ থাকে, চাবচোন, সেই ৰিপেয়াৰিং কৰা লিখা থাকে, ৰাইট? সেইটো বস্তুত বৰ্ডখনত ৰিপেয়াৰমেণ্ট কৰিব আহে জানো? দেখিছে যে ৰাস্তা বনাই হ'ল আৰু চাফ চাফাই কৰিবলৈ কাষত আহিছে। এই কৰাপশ্যনখিনিও আঁতৰাব পাৰিব লাগিব চৰকাৰে। বহুত দেশত কৰাপশ্যন নহয় কাৰণে দেশ উঠিও আছে, ডেভেলপিং ষ্টেজত আছে, ডেভেলপড হৈছেও। অসম এনেকুৱা হোৱা নাই এতিয়ালৈকে। ৰাস্তাৰ কাষত গ'লে দেখিবই
যে এই ডাষ্টবিনৰ যে এসোপা গোন্ধ ওলাই থাকে ভাবক NH37 কাষত ৰাস্তাৰ কাষত ডাষ্টবিনৰ পৰা চব ইফাল বস্তু গৰুৰ মাজত আহি যায় ৰাস্তাৰ মাজত এনেকৈ ডেভেলপ হ'ব জানো বস্তু ডেভেলপিং ষ্টেজতে নাযাব ডেভেলপ ক'ৰ পৰা হ'ব ইমানখিনি আছিল চাওক কিবা এটা ভুল হ'লে মাফ কৰিব ইমানখিনিয়ে ক'ব লগা আছিল চব মোৰ পৰা এইটো কৈছোঁ আৰু মই বহুতৰ লগত আলোচনা কৰিও এইখিনি বস্তু সন্মুখত আনিব পাৰিছোঁ তো ধন্যবাদ ছাপোৰ্ট কৰিব আৰু বেষ্ট অফ লাক বিজেপি চৰকাৰ तब तक के लिए बाय बाय।